Hey guys, welcome to my channel. কি খবৰ সকলো ভালে আছে না? মই খুব ভাল আৰু আজি আমি মানে কলেজৰ ল'ৰাখিনি সকলোৱে মিলি পিকনিক এটা খাব লৈছোঁ নদী কিনাৰত আমাৰ আৰু মাংস চাং কাটি কুটি হৈ গ'ল ৰেডি মোৰ লগত অভিজিত আছে আৰু গৈ আছোঁ আমি তো ভিডিঅ'টো চাই থাকক মানে দেৰি হৈছে তো জলদি গৈ আছোঁ তো ব'লক আগৰ লগ পাই আছোঁ এনে আকৌ কি বনিব এইফালে পাই গ'লো সি নমস্তে এইফালে পাৰ্টি পিকনিক প্লেচটো আমাৰ নদী কিনাৰতে আমাৰ এইবাৰ কৰে নেকি এইখন আমাৰ এক্স ৰিজৰ্ট বুলি ক'ব লাগিব যিহেতু যোৱা বছৰ বনাইছিলে কিন্তু নবনিলেগৈ আৰু নদী পানী কেছটো আৰু ল'ৰা পাবহি মানে পিকনিকটো মজা হ'বলৈ গৈ আছে এইফালে ব্ৰইলাৰ গাহৰি তাৰপিছত এইফালে আৰু শাক চাক কৰি আজৰি টেঙা চেঙা পানী কেছ নানা যে কোনটো আৰু এইফালে চৌখোৱা বনাব লৈছোঁ এইফালে চানি হাই কৈ দিয়া চানি ফকতীয়া চব পলা যে কেমেৰা আহিছিলে অঁ মই যেনিবা সাংবাদিকে আকৌ কেমেৰাটো আনাৰ লগে চব পলাইছে নমস্তে কচম কৈছো আলু যে অকমান সৰু এখন কি প্লেন কবা প্লেন হয় না এখন প্লেন দেখিলি ক'ত দেখিলি প্লেন দেখিছা না ঐ পানী দিয়া নেলাই বাদে সিজিব নহয় নাই নাই ফটো নাই ধেমালি কৈছে কোনে সিজিব আৰামত সিজিব আৰু মানে অলপমান দিন পাছত হ'ব আৰু বনাই আছে মই মানে চোলাটো ওলাই পিন্ধো কাৰণ হ'ল কি মাংসটো কাটিলোঁ পূৰা টেষ্ট লাগি গ'ল পূৰা চোলাটো পেনে চেনে এটা পূৰা লাগি গ'ল সেইকাৰণে চোলাটো মই ওলাই পিন্ধিছোঁ আৰু লগৰখন পূৰা সেইদৰে সোমাই আছে চব বনাই আছে মেলি দেখাছোঁ লাহে পিঁয়াজটো দে গৰম হ'ল নাই পাপৰ ভাজি ল
পাপৰটো এতিয়া খাই থাকিব নহ'লে কোনোবাই নাখায় হ'লেও আমি হেৰি কৰি থকা এতিয়া এখন প্ৰথমখন যে মানুহক খাব দিব লাগে না প্ৰথমখন দিব লাগে সৰহকৈ খাব দিব পাপৰ মই কথা তেল গৰম নাই হোৱা বুলি পাপৰ আৰু এইফালে খানা বনি আছে এইফালে টেষ্টিং কৰি আছে ৰঞ্জন তো বাহিৰলৈ যাওঁ অৱস্থা কি হৈ আছে চাওঁ আৰু এইফালে লখন ভাত আধা বটল মানৰ খতম নহ'ব তুমি পুৰা দবা কিমান বনাই দিলে মাল খাই আছো মই বনাই দে তো ভাতে বাঢ়ি আছো লাগিব নেকি